হে দোস্ত, ৱেলকাম টু দীপুজ ব্লগ 18। আপোনালোকক নতুন ভিডিঅ' এটালৈকে আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি এটা বিৰাট ব্লগ, বিৰাট বুম ভিডিঅ' আহি আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, অলপো কাটি কাটি নাযাব। গতিকে চাওক, আজি মই বেলেগত নাই, মই বিখ্যাত মোৰ জেগাখিনিতে আছোঁ। গতিকে সেইটো একো আচৰিত হ'ব লগা কথা নহয়। আৰু মই বিখ্যাত জেগাখিনিত আছোঁ, এতিয়া মই বিখ্যাত জেগাখিনিৰ ওপৰতে কিছুমান কথা ক'ম, বুজি পাইছি না? এটা কথা কওকচোন আগতে, মই মোৰ জীৱনৰ ওপৰত ভিডিঅ' এটা যি বনাইছোঁ, নিজৰ কাহিনীৰ ওপৰত, সেইটো ভিডিঅ'টো কেনে লাগছি কমেণ্ট কৰি জনাবচোন। সেই ভিডিঅ'টোত ভিউজ মোটামুটি 150 মান হৈছে। এতিয়া 150 হ'লে ভিউজ কমত নাহেতো, আৰু লাগে ভিউজ বহুত লাগে, বহুত 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 গতিকে আপোনালোকে ভিউজ দিয়ক। আপোনালোকে অলপ চেনেলটো যেনেকৈ ছাবস্ক্ৰাইব কৰিছে বহুতে, গতিকে ছাবস্ক্ৰাইব কৰা মানুহখিনি চাওক, চেনেলটো ভিডিঅ'বিলাক চাওক। ভিডিঅ'বিলাক চালি ভিউজ বাঢ়িব। তাৰপিছত আপোনালোকৰ মৰম আশীৰ্বাদৰ যোগেদি মই আৰু ওপৰত জানিম। আৰু বহুত কৰিব লগা কাম আছে, মোৰ বহুত কৰিব লগা কাম আছে আপোনালোকৰ প্ৰতি, নিজৰ মা দেউতাক লগি, আপোনালোকক লগি, বহুত আৰু বহুত 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 কাম কৰিব লগা আছে। গতিকে আপোনালোকে সহায় কৰক, আপোনালোকে আশীৰ্বাদ কৰক, যাতে মই যি কৰিম বুলি ভাবিছোঁ সেইগিলাখান যাতে মোৰ হেৰি হয় আৰু চাওকচোন ভিডিঅ'টো। আজি মানে একো বিশেষ নহয় তথাপিও মই ক'লোঁ এনে যে বিৰাট ভ্লগ এটা বনাই আছোঁ। একো বিৰাট ভ্লগ নহয়, কিন্তু এই হালধীয়া পথাৰখন চাওক না এবাৰ, হালধীয়া পথাৰখন চাওক। হালধীয়া পথাৰখন কি পাথাৰ হে, মই ক'লোঁ না আপোনালোকক, চাওক। সেই একদম দূৰ দূৰণিক লগি, একদম আপোনালোকে য'ক লগি চিনি পায় তাকে লগি। আৰু এটা দোস্ত নিজা কথাক লগি আহিলোঁ, নিজৰ এটা ব্যক্তিগত মন্তব্যক লগি আহিলোঁ। আপোনালোকে কি ভাবে, মই কি ভাবোঁ, সেইটো আপোনালোকৰ কথা আৰু সেইটো মোৰ কথা। গতিকে কথাটো কেনেহেন জানে না দোস্ত, যে বহুতে কয় ছোৱালী এটাক ভাল পোৱাৰ পিছত, ছোৱালী এটাক ভাল পোৱাৰ পিছত তাই এৰি গেলি মই কিয় পাহিবা নৰোঁ, বা কিছুমানে কয় তাই এৰি গেছি মোক, তাই এৰি গেছি তোক, তই কিয় তাইক পাহিবা পাৰা নাই, সেনেকৈ। এতিয়া কথাটো কি জানে না আপোনালোকে, কিছুমানে হয়তো সহজতে সেনেকৈ পাহৰি যাব পাৰে, ময়ো নৰোঁ সেনেকৈ পাহৰি যাবা, গম পাইছি না কথাটো। সেনেকৈ পাহৰি যাবা ময়ো নৰোঁ, আপোনালোকে হয়তো পাৰিব পাৰে, কিন্তু মোৰ ধাৰণাই দি সেই কথাটো কেনেহেন জানে না, মানুহৰ এটা নিজা আকৃষ্ট আছে, নিজা এটা আকৰ্ষণ আছে, যিটো মানুহে বহুত ভাল পোৱা বস্তুটো সহজতে পাহৰি যাব নোৱাৰে। পাহৰি যাব পাৰিব, কিন্তু সেই পাহৰি যাওক লগি যিটো পাইছিল, যিটো আছে এতিয়া সেই মানুহটোৰ হাতত, যিটো আছিল সেইটোত কৰি এটা ভাল বস্তু পাব লাগিব, তেতিয়া সেই মানুহটোক পাহৰি যাব পাৰিব, বা সেই বস্তুটোক পাহৰি যাব পাৰিব। এনে কিন্তু পাহৰি যাব নোৱাৰে দিয়ক। কিবা এটা পাৱাৰ পিছতহে তাৰমানে কিবা এটা সেইটোতকৈ তাৰমানে বেছি এটা ভাল বস্তু এটা পাব লাগিব, তেতিয়াহে পাহৰি যাব পাৰিব। কিবা এটা ভাল বস্তু পাব লাগিব, সেইটো বস্তু যিখিনি বিনিময় আছিল, সেইটো বস্তু যিখিনি তাৰমানে কি বুলি কয়, সেইটো বস্তুৰ যিখিনি তাৰমানে মূল্য আছিল, সেই বস্তুটোত মূল্যত কৰি এইটো বস্তুৰ অলপ মূল্য বেছি হ'ব লাগিব, তেতিয়া সেই বস্তুটো পাহৰি যাব পাৰিব। নহ'লে কিন্তু সেই বস্তুটোক কেতিয়াও পাহৰি যাব নোৱাৰে, গম পাইছে না? এটা আহক বেলেগ আলোচনা কৰোঁ, জীৱনৰ প্ৰেমৰ প্ৰতি আহি গ'লোঁ কথা ক'বা। নহয় তাৰমানে ময়ো শুনিছিলোঁ ডিম্পু দাৰ তাতে, কিন্তু মই ইয়াতে কপি কৰি দিলোঁ ডিম্পু দাক। হয়তো ডিম্পু দাই এটা ভিডিঅ'ত কৈছিল এইখিনি কথা, আৰু সেইখিনি যোনে চোৱা নাই এতিয়া মোৰ ভিডিঅ'টো কৈ দিলোঁ। গতিকে এতিয়া আৰু ডাইৰেক্ট হেৰি কৰি কপি কৰা বুলি নকবি, মইতো নক'ব, মইতো ক'লোৱে ন ডিম্পু দাক কপি কৰা বুলি। এইখিনি থাম্বনেইলতো লিখি দিম, ডিম্পু দাক কপি কৰিলোঁ। বাকী আহক এতিয়া বেলেগ এটা আলোচনা কৰোঁ। এতিয়া আপোনালোকে বাৰু ইউটিউব চেনেল খুলিছে নেকি? যদি ইউটিউব চেনেল খুলছি তেতিয়াহ'লে পইচা কামাই থাকক, পইচা ইনকাম কৰি থাকক। এতিয়া
ইউটিউবে আমাক পইচা কেনেকৈ দিব? মেইন কুৱেশ্যন। আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ইমেইল আই ডি দি এটা ইউটিউব চেনেল খুলি লওক। ইউটিউব চেনেল খুলি ল'লাক। ইউটিউব চেনেলটো খুলি লোৱাৰ পিছত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাটচ টাইম সম্পূৰ্ণ কৰি লওক। সম্পূৰ্ণ হৈ গ'ল। গুগল এডচেঞ্চত যাওক। গুগল এডচেঞ্চ ৱেবছাইটত যাওক। যাই গুগল এডচেঞ্চত আপোনালোকৰ ইউটিউবৰ চেনেলটো লিংকে দি গুগল এডচেঞ্চ একাউণ্ট বনাওক। একাউণ্ট বনালাক পিছত চেনেলটো মনিটাইজ কৰি লওক। কিবাকে চেনেলটো মনিটাইজ হ'ল। হোৱাৰ পিছত ভিডিঅ'কেইটা মনিটাইজ অন কৰি দিলাক। অন হৈ গ'ল। তাৰপিছত $1-2 সেনেকৈ আপোনালোকৰ $10 হ'ব লাগিব। $10 হোৱাৰ পিছত এডচেঞ্চৰ পৰা এটা কোড আহিব। সেই কোডটো আপোনালোকে লৈ আৰু এডচেঞ্চকে দিব লাগিব। দিয়াৰ পিছত $100 হোৱাৰ পিছত আপোনালোকৰ তাতে পইচা কেৱল পইচা। বৰ্তমান মই কিন্তু বনাই দিয়ক জানেনে মোৰ ভিডিঅ'গিলাত ভিউজ বহুত কম আহে না। ভিউজ কম আহিলে নহয়। ভিউজ পূৰা শ্বেয়াৰ কৰি দিব লাগে। ভিডিঅ'গিলা যাই শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'গিলা। কাৰণ আমি অসমৰে ল'ৰা না। আমাৰ সেইকাৰণে নাচায় নেকি? আমি সৰু ইউটিউবাৰ সেইকাৰণে নাচায়। বাকী আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈকে এইখিনিয়ে। বেয়া নাপাব। সদায় ভালে থাকক, কুশলে থাকক, সতৰ্ক থাকক। জয় আই অসম।